যদি আপোনালোকৰ এইমটো ঠিক কৰিছে আপোনালোকে অৰ্জুন হ'বলৈ শিকক মাছটোৰ চকুটোহে চাওক মাছটো নহয় প্ৰত্যাহ্বানটো মানে খুবেই প্ৰয়োজন আৰু একচুৱেলি সদায় থাকেই এই পৰীক্ষাৰ গোটেই সাবজেক্টবোৰ গোটেই টপিকবোৰ আমাৰ মুখৰ আগতে ৰৈ থাকে মানে হেৱা বুলি কোৱাৰ লগে লগে আচলতে প্ৰথম কথা হৈছে এটা হেৱা হয় এইটো কেতিয়াও চাকৰি নহয় নমস্কাৰ মোৰ নাম সুদীপ গগৈ মই সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ ACS কেডাৰত ৰেংক 114 পাইছোঁ মোৰ ঘৰ শিৱসাগৰৰ থাউৰাদলত মোৰ দেউতা থাউৰাদল LP স্কুলৰ ৰিটায়াৰ্ড হেডমাষ্টাৰ হয় মা গৃহিণী আৰু মই মোৰ স্কুলীয়া শিক্ষা থাউৰাদল LP স্কুলৰ পৰা কৰিছিলোঁ পিছত হাই স্কুল আৰু ME স্কুল পালেঙি হাই স্কুল আৰু ME স্কুলৰ পৰা কৰিছিলোঁ পিছত মৰাণ হাই ছেকেণ্ডেৰীৰ পৰা মই হাই ছেকেণ্ডেৰী পাছ কৰি কটন কলেজত মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ আৰু মাষ্টাৰ স্কুল অফ মেনেজমেণ্ট মেৰঠৰ পৰা মই MBA কৰিছিলোঁ মাৰ্কেটিং এণ্ড ইণ্টাৰনেশ্যনেল বিজনেছত আচলতে মই হাই ছেকেণ্ডেৰী পঢ়ি থকা সময়তে ভাবিছিলোঁ আৰু তেনেদৰে মই হিষ্ট্ৰী ছাবজেক্টটো মই এটা মানে মোৰ ছাবজেক্ট হিচাপে মেজৰ লৈ পিনে মই পঢ়িছিলোঁ কটনত চ' মাজতে অলপ মোৰ ডিষ্ট্ৰাকশ্যন আহিছিলে লাইক মই যেতিয়া ডিগ্ৰী ছেকেণ্ড ইয়েৰত আছিলোঁ আমি যিহেতু ইয়েৰ ছিষ্টেমত আছিলোঁ আমাৰ সময়ত ছেমিষ্টাৰ নাছিলে চ' যেতিয়া ডিগ্ৰী ছেকেণ্ড ইয়েৰ আছিলে তেতিয়া মানে ঘপককৈ মোৰ মাইণ্ডটো অকণমান চেঞ্জ হৈ গৈছিলে মানে মই MBA কৰিব গুচি গৈছিলোঁ মাজতে চ' ফাইনেলি গৈ পিনি মই কেট দি পিনি পিছত MBA কৰিলোঁ চ' MBA কৰি থকাৰ পিছতো মানে সেই মনৰ যিটো মই বিচাৰি আছিলোঁ মানে সৰুতে মানে যে মানে মই হাই ছেকেণ্ডেৰীৰ পিছত মানে মই যে UPSC বা APSC কাৰণে মই প্ৰিপেৰেশ্যন কৰিম বা এইটো ছাৰ্ভিচৰ লগত মানে মই নিজকে সংযুক্ত কৰিম বুলি যিটো ধাৰণা আছিলে মনত চ' চাকৰি কৰি থকা সময়তো মানে বাৰে প্ৰতি এই কথাটো মোৰ মনত খুন্দিয়াই আছিলে মানে একচুৱেলি মই কিবা এটা ডাঙৰ বস্তু এটা মিছ কৰি আছোঁ লাইফত চ' ফাইনেলি 2012 চনত মই এবাৰ মেইনছ দিছিলোঁ APSCৰ কিন্তু সেই বছৰ হোৱা নাছিলে কাৰণ মই তেতিয়া চাকৰি কৰি আছিলোঁ তথাপিতো মনত ভাবি লাষ্টত 2016 চনত মই চাকৰি সব এৰি দিলোঁ চাকৰি এৰাৰ পিছত 17 চনৰ আৰম্ভণিৰ পৰা মই ফুল প্ৰিপেৰেশ্যন কৰিছোঁ আৰু 17 চনতে মই আজমল ফাউণ্ডেশ্যনৰ এটা স্কলাৰশ্বিপ পাইছিলোঁ দিল্লীত কোচিঙৰ কাৰণে তাৰপিছতে মই দিল্লী গ'লোঁ এক বছৰ দিল্লীত কোচিং কৰিলোঁ মই আহিলোঁ দিল্লীৰ পৰা আহি আকৌ গুৱাহাটীত একেটা প্ৰচেছটো মই কণ্টিনিউ কৰিলোঁ আৰু ফাইনেলি আজি আপোনালোকৰ আগত মই এনেকৈ বহি আছোঁ প্ৰথম কথাটো হৈছে কি আমি নিউজ পেপাৰটো খুব ভালদৰে পঢ়িব লাগিব আমি যদি APSCৰ কথা কওঁ এখন মানে অসমৰ যিখন লোকেল নিউজ পেপাৰ লাইক আছাম ট্ৰিবিউন বা যিকোনো অসমীয়া নিউজ পেপাৰো হ'ব পাৰে আৰু লগতে এখন আপোনাৰ নেশ্যনেল নিউজ পেপাৰ হয় ইণ্ডিয়ান এক্সপ্ৰেছ নহ'লে হিন্দুখন পঢ়াটো খুবেই প্ৰয়োজনীয় কাৰণ কি আমি সেই ছাবজেক্ট ৰিলেটেড আমি কিছুমান বস্তু তাত পাই থাকোঁ চ' সেইখিনিৰ লগত আমি ৰিলেট কৰি পিনে আমি গৈ থাকিব পাৰোঁ মানে আমাৰ অধ্যয়ন কাৰ্যটো আমি চলাই গৈ থাকিব পাৰোঁ আৰু লগতে বাকী কিতাপৰ কথা যদি কওঁ NCERT কিতাপখিনি পঢ়াটো খুবেই প্ৰয়োজন NCERT মানে ক্লাছ 6ৰ পৰা আমি 12লৈকে পঢ়াটো মানে এটা খুব মাণ্ডেটৰী বস্তু বুলি ভাবোঁ কাৰণ তাতে বেছিক কনচেপ্টবোৰ তাত লুকাই থাকে চ' তাৰ উপৰিও মোৰ নিজৰ ছাবজেক্ট ৰিলেটেড কিতাপবোৰ মই পঢ়িছিলোঁ হয় মই দিল্লীৰ GS মেণ্টৰ্ছত কোচিং কৰিছিলোঁ মুখাৰ্জী নগৰ কোচিংটো আপোনাৰ তেতিয়াহে প্ৰয়োজন হয় যেতিয়া আপুনি আপোনাৰ ফাউণ্ডেশ্যনটো অলপ বনাই লৈছে আপুনি অলপ হ'লেও কিবা বেছিক বস্তু এটা জানে আপুনি সেইখিনি অলপ ভালকৈ গ্ৰুমিং কৰি পেলাই আপোনাৰ কোচিংটোৰ প্ৰয়োজন হয় বুলি মই ভাবোঁ আৰু আজিকালি যিহেতু বহুত বেছি প্লেটফৰ্ম আছে আপুনি ইউটিউবৰ বহুত কিছুমান চেনেল আছে আপুনি সেই চেনেলখিনি যদি ডেইলি আপুনি মানে ফ'ল' কৰি আছে তাৰ থ্ৰুদি আপুনি বহুতখিনি নলেজ পাব পাৰে চ' একচুৱেলি এইটো আপোনাৰ কমপ্লিটলি ডিপেণ্ড কৰে আপোনাৰ নিজৰ ওপৰত আপুনি কেনেকৈ সেই ৰুটিনটো মিলাই চলি আছে আপুনি যদি ৰুটিনটো মিলাবলৈ যদি অকণমান অসুবিধা আছে যিহেতু মই চাকৰি কৰি আছিলোঁ গতিকে চাকৰিটো কৰি থকা মানুহটা ঘপককৈ মানে আপোনাৰ আকৌ এটা পাৰ্মানেণ্ট ৰুটিন তাত সোমাই যোৱা দিগদাৰ হয় গতিকে মই চাকৰি আপুনি কোচিঙত জইন কৰিবলৈ মই বাধ্য হৈ গৈছিলোঁ কিন্তু কোনোবা এজনে যদি ডেইলি পঢ়ি আছে তেওঁ যদি মাষ্টাৰ্ছ কমপ্লিট কৰিলে তেওঁ অফক'ৰ্ছ এটা ডেইলি ৰুটিন তাত সোমাই আছে চ' তেওঁ এটা কণ্টিনিউৱেশ্যন চাইমেলটেনিয়াছলি মানে এই প্ৰচেছটো চলাই যাব পাৰে মানে আই থিংক তেওঁৰ কাৰণে কোচিংটো ইমান বেছি গুৰুত্বপূৰ্ণ নহ'বও পাৰে যদিহে তেওঁ নিজকে ভালদৰে মানে এই গোটেই ছিষ্টেমটোৰ লগত সোমোৱাই খাপ খুৱাই মানে তেওঁ প্ৰচেষ্টা চলাই গৈ থাকে মানে আমাৰ এই সংযুক্ত লোকসেৱাৰ যিটো পৰীক্ষা এই পৰীক্ষাৰ গোটেই ছাবজেক্টবোৰ গোটেই টপিকবোৰ আমাৰ মুখৰ আগতে ৰৈ থাকে আমি নাজানো যে এই পাৰ্টিকুলাৰ টপিকটো আমি পঢ়িব লাগে বুলি হয়তো নিউজ পেপাৰ কোনোবা এটা নিউজ এটা আহিছে যে আমি সেইটো মানে এই নিউজটো যে আমি এনেকুৱা এটা মানে পাৰ্চপেক্টিভ এটা থাকিব পাৰে তেতিয়ালৈকে আপুনি গম নাপায় যেতিয়ালৈকে আপুনি সেই এনালাইজিং কেপাচিটিটো আপোনাৰ নাহে মষ্টলি কি হয় আমি ইউনিভাৰ্চিটি লেভেলত বা আমাৰ গ্ৰেজুৱেশ্যন লেভেলত আমি পঢ়োঁ কি তাৰমানে আমি জাষ্ট মুখস্থ কৰিছোঁ মুখস্থ কৰি পিনি মানে যিমান পাৰোঁ বেছিকৈ লিখিছোঁ লিখি মেলি আমি মাৰ্কছ এটা পাইছোঁ আমি ভাল মানে মাৰ্কছ এটা পাইছোঁ বুলি আমি ভাবোঁ মানে কিন্তু এই পৰীক্ষাটো আপোনাৰ অকল সেই মুখস্থ বিদ্যাটোৰ ওপৰত গুৰুত্ব নিদিয়ে মানে আপুনি কেনেদৰে এনালাইচিছ কৰিছে কাৰণ আপুনি প্ৰেক্টিকেল লাইফত আপুনি যেতিয়া ছাৰ্ভিচত সোমোৱাৰ পিছত আপুনি এনালাইজিং কেপাচিটি আপোনাৰ দৰকাৰ হ'ব আৰু এই গোটেই বস্তুটো আপোনাৰ কোচিং ইনষ্টিটিউশ্যনছবোৰে আপোনাক ইনপুটটো প্ৰভাইড কৰে যে মানে আপুনি এটা বস্তুৰ লগত ৰিলেটেড আৰু বেলেগ এটা বস্তু কেনেদৰে মানে ইটোৰ লগত সিটো লিংক আপ হ'ব পাৰে মানে কেনেকৈ আপুনি এই এনালাইজিং কেপাচিটিটো বঢ়াব তাৰমানে আৰু সেইটো কাৰণে বহুত সময়ত মানে এই আপোনাৰ কোচিংটোৰ প্ৰয়োজন
হৈ পৰে বহুত মানুহৰ কাৰণে। তাৰ দুটা পাৰ্সপেক্টিভ মই ভাবোঁ। প্ৰথম কথা হয় কাৰণ কেলে আপুনি এই পৰীক্ষাটো অলপ খৰচী হয়। খৰচী এইটো কাৰণে হয় কাৰণ আপোনাৰ দীঘলীয়া প্ৰচেছ, আপুনি 2 বছৰ বা 3 বছৰ একেৰাহতে যেতিয়া পঢ়ি থাকিব, অফক'ৰ্ছ আপুনি ঘৰত যদি একো নকৰাকৈ বহি আপোনাৰ ফাইনেন্সিয়েল বাৰ্ডেনটা আপোনাৰ ঘৰত আহিব পাৰে যদি আপুনি ঘৰৰ চ'ল ব্ৰেড বাটাৰ আৰ্নাৰ হয়। আৰু কিন্তু তাৰ লগত আৰু এটা কণ্ডিশ্যন আছে যে আজিকালি আপুনি বহুত স্কলাৰশ্বিপৰ প্ৰগ্ৰাম আছে, আপুনি বহুত কিছুমান প্লেটফৰ্ম আছে, বহুত NGOs আছে যিখিনি থ্ৰুদি আপুনি তেওঁলোকৰ যদি আপোনাৰ যদি ইফ ইউ আৰ হেভিং ডেট কেপাচিটি টু গেট ইট দেন অফক'ৰ্ছ আপুনি তেনেকুৱা কিছুমান স্কলাৰশ্বিপ এভেইল কৰিব পাৰে। কণ্ডিশ্যন এইটো যে আপুনি সেই তাৰ কাৰণে আপোনাৰ যিটো মিনিমাম বেকগ্ৰাউণ্ড হয়, মিনিমাম যিটো ফাউণ্ডেশ্যন আপুনি ধুনীয়াকৈ বনাই লৈছে, আপোনাৰ সিমানখিনি কেপাচিটি আছে যে তেনেকুৱা এটা আপুনি স্কলাৰশ্বিপ পাব পাৰে। আৰু অফক'ৰ্ছ আপুনি স্কলাৰশ্বিপটো পোৱাৰ পিছত আপোনাৰ সেই ফাইনেন্সিয়েল যিটো মানে বাৰ্ডেন হ'ব পাৰে বা যিটো ফাইনেন্সিয়েল ক্ৰাঞ্চ এটা আপোনাৰ মুখৰ আগত আহিব পাৰে, তেনেকুৱা ধৰণৰ বস্তুবোৰ আপোনাৰ অফক'ৰ্ছ নাইকিয়া হৈ যাব। মোৰ দুটা অপশ্যনেল ছাবজেক্ট আছিলে APSCৰ কাৰণে, এটা হিষ্ট্ৰী আছিলে আৰু এডুকেশ্যন আছিলে। চ' হিষ্ট্ৰী মই গ্ৰেজুৱেশ্যনত মই হিষ্ট্ৰী আছিলে মোৰ ছাবজেক্ট আৰু ক্লাছ 9ৰ পৰা মই হিষ্ট্ৰীয়ে পঢ়ি আছোঁ, গতিকে হিষ্ট্ৰীৰ ওপৰত মোৰ এটা ফাৰ্ম ফাউণ্ডেশ্যন এটা আছিলে। আৰু এডুকেশ্যনৰ কাৰণে মই ক্লাছ 12ত এডুকেশ্যন পঢ়িছিলোঁ। আৰু যিহেতু এইবছৰৰ পৰা অপশ্যনেল ছাবজেক্ট এটাই হৈছে, গতিকে মই ভাবোঁ দুটা অপশ্যনেল ছাবজেক্টৰ কোনো বাৰ্ডেন এতিয়া নতুন কেণ্ডিডেটৰ ওপৰত নাহে। গতিকে এটা ছাবজেক্টহে তেওঁলোকে নিজৰ যিটো গ্ৰেজুৱেশ্যন লেভেলৰ বা মাষ্টাৰী লেভেলত যিটো ছাবজেক্ট পঢ়িছে সেই ছাবজেক্টটো মোৰ দেন ইনাফ তেওঁলোকৰ অপশ্যনেল ছাবজেক্টৰ কাৰণে। প্ৰত্যাহ্বানটো মানে খুবেই প্ৰয়োজন আৰু একচুৱেলি সদায় থাকেই এই এনেধৰণৰ এক্সামবোৰৰ প্ৰিপেৰেশ্যনৰ কাৰণে। কাৰণ কেলৈ আপুনি ইমান দীঘলীয়া এটা পৰীক্ষা এটাত সোমাই আছে, প্ৰচেছটোৱে 3টা প্ৰচেছ থাকে, প্ৰিলিমছ থাকিব, মেইনছ থাকিব, ইণ্টাৰভিউ থাকিব, আৰু মোটামুটি গোটেই এক্সামটোৰ কাৰণে 2 বছৰ আমাৰ সময় লাগি যায়। আপুনি 2 বছৰ যেতিয়া এটা এক্সামৰ কাৰণে পঢ়ি আছে, যিকোনো মুহূৰ্তত আপোনাৰ মনত এনেকুৱা এটা ভাৱ এটা আহিব পাৰে যে মানে মই নোৱাৰিছোগৈ আৰু ইমান দীঘলীয়া এটা প্ৰচেছ, আপোনাৰ যিকোনো মুহূৰ্তত আপোনাৰ মানে এই গিভ আপ কৰি দিয়া এটা টেণ্ডেঞ্চি এটা আহি যায়। মানে আপুনি সেইটো সময়ত আপোনাৰ এনাৰ্জি খুব ল' হৈ যায়, আৰু সেইটো সময়ত কেনেকৈ আপুনি আকৌ এনাৰ্জিটো ৰিগেইন কৰি আকৌ আপোনাৰ পঢ়া প্ৰচেছটো কণ্টিনিউৱেশ্যন কৰিছে, এটা ডাঙৰ এটা মানে মই হাৰ্ডল বুলি ভাবোঁ মানে। আৰু মই ভাবোঁ প্ৰতিজন মানে এছপিৰেণ্টে এই বস্তুটো ফেচ কৰে, আৰু হয়তো কোনোবা এজন ছাকচেছফুল হয় এই বস্তুটো অভাৰকাম কৰি পানি তেওঁলোকে ছাকচেছফুল কেণ্ডিডেট হিচাপে নিজকে নাম লিখে, বা বহুতে মানে সেইডোখৰতে কুইট কৰি দিয়ে। চ' মই ভাবোঁ যিসকলে মানে সেই কুইট কৰিব নোৱাৰে তেখেতসকলে আকৌ এবাৰ চেষ্টা কৰাটো প্ৰয়োজন, যে মানে এনেকুৱা নহয় যে আমি হাৰ্ডল এটা আহিলে মানে আমি গিভ আপ কৰি দিম। মানে হাৰ্ডল আমাৰ লাইফত থাকিব, আজি এক্সামতো থাকিব পাৰে, বেলেগ কিবা পাৰ্চনেল লাইফত থাকিব পাৰে, কিন্তু হাৰ্ডলটো আমি অভাৰকাম কৰি এইটো অভাৰক্ৰছ কৰি আমি তাৰ নতুন এটা বিগিনিং কৰাটো এটা ডাঙৰ মই চেলেঞ্জ বুলি ভাবোঁ লাইফৰ কাৰণে। মই বহুত বেছি একো নকওঁ, তেখেতসকলক এটা কথাই ক'ম, যদি আপোনালোকৰ এইমটো ঠিক কৰিছে, আপোনালোকে অৰ্জুন হ'বলৈ শিকক, মাছটোৰ চকুটোহে চাওক, মাছটো নহয়। আৰু যদি মাছটো চকুটো চাবলৈ আপুনি শিকিছে, তেতিয়াহ'লে আপুনি গম পাব যে আপুনি আপোনাৰ অলৰেডি মানে আধা জাৰ্ণি আপুনি ক্ৰছ কৰিছে, আপুনি হাফৱে মাৰ্ক আপুনি ক্ৰছ কৰিছে অলৰেডি। প্ৰশাসনিক সেৱা বুলি কোৱাৰ লগে লগে আচলতে প্ৰথম কথা হৈছে এটা সেৱা হয়, এইটো কেতিয়াও চাকৰি নহয়। চ' সেৱা বুলি কোৱাৰ লগতে আমি ৰাইজৰ সেৱাৰ কাৰণে আমি নিজকে গোটেই লাইফটো অলৰেডি আমি উচৰ্গা কৰিব লাগিব, আৰু সেইটো মেণ্টেলিটি আপুনি যেতিয়া গঢ় লৈ উঠিব আপোনাৰ মনৰ ভিতৰত, আপুনি যিকোনো সময়তে সমাজৰ যিকোনো এটা কামৰ কাৰণে আপুনি আগবাঢ়ি আহিব, যিকোনো এজন মানে নিডি পাৰ্চন এজনক আপুনি হেল্প কৰিবলৈ আগবাঢ়ি আহিব। আৰু মই ভাবোঁ যে মানে অনাগত দিনবোৰত মই মোৰ যি সেৱাৰ যিটো মনোবৃত্তি এইটো কণ্টিনিউৱেশ্যন কৰিম, আৰু যিকোনো সময়তে যিকোনো ঠাইতে যেনেধৰণৰ সেৱা লাগে তেনেধৰণৰ সেৱা কৰি মই ৰাইজৰ হকে কাম কৰি যাম।